এতিয়া শ্বিলঙত আছে, তাক কিয় ধৰি অনা নাই সেইটো এটা ৰহস্যজনক কথা। আৰু সেইটো আমি ভিতৰৰ কথা গম পাইছো, এইখিনি শ্বিলঙত আছে বুলি। সি দিল্লীৰ পৰা কেতিয়াবা আহিলে শ্বিলঙত আছে। আৰু সেই বস্তুটো অভিযান কেলেই চলোৱা নাই, তাকো জুবিন গাৰ্গৰ হত্যাৰ যিহেতু আৰু জড়িত তেওঁ, তাৰপিছতো কিয় চৰকাৰে ইমানখিনি ৰৈ আছে, গৰিমা বৌ ক'লে বুলিয়ে তেওঁ কিয় ইমান দিন ৰৈ দিছে, সেইটো এটা ৰহস্যজনক। মই জনাত সিদ্ধাৰ্থ শৰ্মা এতিয়া শ্বিলঙত আছে, তাক কিয় ধৰি অনা নাই সেইটো এটা ৰহস্যজনক কথা। আৰু সেইটো আমি ভিতৰৰ কথা গম পাইছো, এইখিনি শ্বিলঙত আছে বুলি। সি দিল্লীৰ পৰা কেতিয়াবা আহিলে শ্বিলঙত আছে। আৰু সেই বস্তুটো অভিযান কেলেই চলোৱা নাই, তাকো জুবিন গাৰ্গৰ হত্যাৰ যিহেতু আৰু জড়িত তেওঁ, তাৰপিছতো কিয় চৰকাৰে ইমানখিনি ৰৈ আছে, গৰিমা বৌ ক'লে বুলিয়ে তেওঁ কিয় ইমান দিন ৰৈ দিছে, সেইটো এটা ৰহস্যজনক। মই জনাত সিদ্ধাৰ্থ শৰ্মা এতিয়া শ্বিলঙত আছে, তাক কিয় ধৰি অনা নাই সেইটো